और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। हेलो गाइस, मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মানে মোৰ ভিডিঅ'টো দেখাম বুলি ভাবিছো যে মই মানে এঠাইলৈ গৈছিলো, নামটো বাজিবহু। তাত গৈছিলো মানে তাত সকলো ৰাস্তাৰ ভিডিঅ' কৰিছিলো, এটা পোৱালি এজনী আছে তাকো ভিডিঅ' কৰিছিলো, বাহাজাৰ মানে, কিন্তু ভিডিঅ'টো ডিলিট হৈ থাকিলে। खत्म, बाय बाय, टाटा, गुड बाय, गया। মনটো বহুত বেয়া লাগি আছে সেইটো কাৰণে। আৰু কিন্তু কম, কিন্তু এটা ক্লিপ মোৰ ওচৰত বাচি গ'ল, অকল ৰাস্তাটো আছে, হ'লেও ৰাস্তাটোকে দেখাই দিওঁ বুলি ভাবিছোঁ কেনেকুৱা ধৰণৰ। আপোনালোকে চাব, ৰাস্তাটো ভালে লাগে। আৰু মানে কিবা এটা কষ্টত কাম কৰিলে যদি কামটো কৰি নুঠে বহুত দুখ লাগে, হ'লেও একো নাই আৰু নতুন নতুন ভিডিঅ' বনাই থাকিম, নতুন নতুন জেগা। তো এতিয়া বলকচোন সেই ৰাস্তাটোকে চাওঁ কেনেকুৱা হয়। তো এয়া দেখিছে নহয় আপোনালোকে, বাজিপুহু ৰাস্তা হয়, মানে মানুহক সুধি সুধি যাবলগীয়া হৈছে নহয়, কোনফালে যাব লাগে নাজানো। মানে প্ৰথমবাৰ গৈছোঁ আমি দুজনীয়ে, সেইটো কাৰণে নাজানো আৰু ৰাস্তা চিনি নাপাওঁ। তো অকল চবফালে বাগান বাগান বাগানেই আছে, বহুত ভাল লাগিলে গৈ। মানে সিহঁতৰ ঘৰ মানে নেপালী মানুহ হয়। এইবাৰ নেপালী মানুহৰ ঘৰ ফুৰিলোঁ, এবাৰ মিচিং মানুহৰ ঘৰলৈ যোৱাহে কথা আৰু। আলি আই লৃগাঙত গৈ আছোঁ। তেন্তে ৰাস্তাটো দেখিছে নহয় আপোনালোকে, কেনেকুৱা লাগিছে বাৰু? মনটো সেইটো কাৰণে বেয়া লাগিছে, ইমান কষ্টত ভিডিঅ'টো বনালোঁ, ডিলিট হৈ থৈ দিলে। হ'লেও চাই থাকক, ৰাস্তা উপভোগ কৰক, কেনে লাগে আমাৰ লগত। এই বাঁ চাইডে দিয়ে যাব লাগিছিলে, আমি গ'লোগৈ এই পোনপোনে গ'লোগৈ, মানে একদম ৰাস্তাটো ভুল হৈ গ'ল, পাহৰি থাকিলোঁ। এইফালে এতিয়া বহুত দূৰ গৈ থাকিম মানে আমি, তাৰ পাছত আকৌ ফোন কৰি পিনেহে গম পাওঁ যে এইফালে নহয় বুলি, আকৌ ঘূৰি আহিবলগীয়া হৈ গ'ল। ৰাস্তাবোৰ বহুত ভাল আছে এইফালে, দেখিছে নহয়, এতিয়া তামোল গছ ৰুই থৈছে মানুহৰ ঘৰত, ইমানকৈ দাংবডি দি থৈছে। আৰু ইয়াত প্ৰত্যেক মানুহৰ ঘৰতে মানে এনেকৈ খেৰ দি এনেকুৱা হেৰি বনাই দিছে, গৰু চৰু বেছিকৈ আছে চাগে। আৰু এইবোৰ দেখিছে নহয়, একদম ধুনীয়া লাগিছে, ফুলবোৰ দি থৈছে, হেজ ফুলবোৰ জেউৰাৰ কাষে কাষে। পুখুৰী মাছ আছে চাগে ইয়াত বহুত, মানে একদম ৰাস্তাটোত গৈ বহুত ভাল লাগিলে আৰু। আৰু ৰাস্তাটো ৰ'দো বেছি নধৰে, একেবাৰে গছ গছনিবোৰ আছে, একদম চাহ পৰি থাকি ধুনীয়া ধুনীয়াকৈ। মানে অকলে বাগানেই আছে, অকল বাগান, বহুত বাগান আছে। মোৰ কিন্তু পৰিৱেশটো বহুত ভাল লাগিলে আৰু গৈ। দেখিছে নহয় কিমানখিনি এতিয়া আগুৱাই আহিলোঁ আমি।
এতিয়া এডোখৰ পৰা আকৌ পিছুৱাই যাব লাগিব। এনেই তেলখন খৰচ হৈ গ'ল আমাৰ। এতিয়া আমি ৰখিম আৰু ফোনটো কৰিম, ফোনটো কৰিহে গম পাম। ফোনটো কৰি নল'লোঁ নহয়, একেবাৰে আহি গ'লোঁ। তো ইমানেই আৰু ভিডিঅ' বেছি নাই আছিলে, কিন্তু কাট খাটিছিলে বুলিতো আপোনালোকক ক'লোৱে। তো এইডোখৰতে আছিলে, অকল এইডোখৰকে দেখালোঁ আৰু। এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ। স্কুটি বৈ ওলাই আছে। গধূলি হ'ল, 6টা মানে বাজিল। যাম আৰু। आज की मजदूरी यही खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिला हूं। मुझे चाहिए ही चाहिए। तो लाइक